हेलो फ्रेंड्स की खबर बहुत दिनर मूरत आज एटा भिडिओ आपनालोকৰ লগত शेयर কৰিব লৈছো হয় এয়া আজি মমো বনাব লৈছো আৰু এয়া মমোখিনি বনাবৰ কাৰণে ময়দা মুঠি লৈছো আৰু এইখিনি হল চিকেন ফ্ৰাই কৰি লৈছো অলপ অলপকে আৰু এয়া মমোখিনি বনাবৰ কাৰণে এয়া ময়দা বেলি লৈছো আপোনালোকে বহুতে জানে মমো বনাব তথাপি মই কেনেকৈ বনালো তাকে আপোনালোকৰ লগত শেয়াৰ কৰিব লৈছো এয়া এনেকৈ বনাই আছো এয়া অলকনমান মাংস যেহেতু কম হেয়া জ্বলা পিয়াজ এনেকৈ অকনমান বেছি দিছো জ্বলা খাই ভাল লাগিব তো আৰু মাংসখিনি কি হল সেইখিনি লোকেল মুৰ্গী হয় হেয়ে মাংস মানে নলালে এয়া আমাৰ মমো আৰু এইফালে সিজিব দিয়া হৈছে সিজিছে প্ৰায় আৰু এইখিনি কেঁচাই আছে মানে या हमार कलिजाय की खाब हाँ मोमो को मोमो यानी कि